হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি বাৰী মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইবিলাক ভেটি তুলি তুলি গুটি দি থোৱা আছে। এইবিলাক বহুত দিন ভিডিঅ' বনোৱা নাই। আজি বাৰীখনৰ ভিডিঅ' এটা দেখাই দিছোঁ আপোনালোকক। মই কিহত ব্যস্ত হৈ আছোঁ। এইবিলাক হ'ল শিমলু আলু, দেখি পাইছে? এইবিলাক শিমলু আলু এক ভেটি দি থৈছে তালৈকে। গোটেইখন এইফালে একদম এইটো ঘৰটো সৰু মোৰ বাংলাটো এইকেইজোপা বন্ধ কৰি দি থৈছোঁ, দেখাই আছোঁ। গোটেই ভিডিঅ'টো চাই থাকিব। গোটেই বাৰীখনত মই কি লগাই দিছোঁ চব দেখি পাব আপোনালোকে। বহুত বস্তু লগাই থোৱা আছে। বলক আপোনালোকক বাৰীখন দেখাই দিম একবাৰ। এইটো হ'ল এইটো বিলাতী বগৰীটো লগাই দিছোঁ। এইটো এটা, ইয়াতো এটা আছে। এইটো বস্তা দি থৈছোঁ, ছাগলীয়ে খাই দিয়ে বোলে। এইটো ঘৰৰে ছাগলী আছে, খোল খাই যায় কেতিয়াবা। এইবিলাক অকল এইবিলাক জহা ফুল দি থোৱা আছে, তুৰৈ দি থোৱা আছে, সেইফালে আগলৈ ধুন্দুলি দি থোৱা আছে, এইফালে জেংকেলা দিয়া আছে, মই চাইছি দিছোঁ। এইটো বিলাতী আম লগাই দিছোঁ। এনেকৈ ঘৰতে ব্যস্ত হৈ আছোঁ। এইফালে মাক পিতেকে লাগি আছে সন্ধিয়ালৈকে। পিতেকে ছাগলী চৰাই আছে, মাকে ৰচুন নিয়াই আছে। এইফালে জাতিলাও বাগান, এখন জাতিলাও চাং আছিলে, জাতিলাও এদাই হ'লগৈ। এইবিলাক আকৌ এতিয়া পিছতীয়া কিছুমান লগাইছে, এইবিলাক উঠিছে আৰু তাতে আগতীয়া এইবিলাক গছবিলাক মৰি গৈছেগৈ আৰু। বলক ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰচুন খেতি, বগা নহৰু, এইফালে মাক পিতেক লাগি আছে নিয়নি কৰাত, মই ভিডিঅ' কৰাত লাগি আছোঁ।